জন্ম নাই, যাৰ মৃত্যু নাই। পৰমাত্মা বা জীৱাত্মাৰ মৃত্যু আছে নেকি? নাই। ই বিনাশী নেকি? নহয়, ই হ'ল অবিনাশী। এতিয়া সেই অজব্ৰহ্ম লগত প্ৰকৃতি স্বৰূপা শৰীৰটো যিদিনালৈকে অমিল হৈ থাকিব, সেইদিনালৈকে আপোনাক মোকেই অজাহা নামে শাস্ত্ৰখানি তুমি লিখা আৰু ৰত্নাৱলী নামে ভাগ তুমি লিখা। এই দুই ভাগীৰ মাজতে তুমি থাকিবা মাধৱ। মই তাতেই থাকিম কীৰ্তন গ্ৰন্থৰ মাজত। এৰাম নিপুণে মোহক গুৰু যিজনে মানয়, কীৰ্তনতে দশমতে দেখিবে নিশ্চয়। মাধৱ, যিজনে মোক একান্তভাৱে গুৰু বুলি মানি ল'ব, কীৰ্তন দশমৰ মাজত মোক সেইসকলে প্ৰত্যক্ষ ৰূপত দৰ্শন পাব। পাছত এই ৰামে কীৰ্তন দশম গ্ৰন্থ উঠাকয় যথাত সাক্ষাৎ মাধৱ মই থাকিব তথাত। মাধৱ, য'ত য'ত কীৰ্তন দশম গ্ৰন্থ প্ৰকাশমান হৈ থাকিব, মই তাতেই থাকিম মাধৱ। বোলে গুৰুজনা আমি তৰিলোঁ গুৰু। তেতিয়া শংকৰদেৱে ক'লে, বঢ়াৰপু আমি তৰিলে নহ'ব নহয়, তুমিও থাকিব লাগিব। বোলে গুৰুজনা আমিনো ক'ত থকা হ'ব? তেতিয়া মাধৱদেৱৰ ফালে সিদ্ধান্ত দিলে গুৰুজনাই, হেৰা ঘোষা নামে শাস্ত্ৰখানি তুমিও লিখিবা, ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। মাধৱ, ঘোষা নামে শাস্ত্ৰখানি তুমি লিখা আৰু ৰত্নাৱলী নামে ভাগ তুমি লিখা। এই দুই ভাগীৰ মাজতে তুমি থাকিবা। আমি যদি সহজতে চিন্তা কৰোঁ, এই ৰামাই আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেই ভাগৱত ধৰ্ম জানানি মীৰাই। সেই নিমিৰাজন 9জন সিদ্ধই নিমিৰজাৰ আগত প্ৰকাশ কৰিছে, আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেই ভাগৱত ধৰ্ম জানা নিমিৰাই। ভাগৱত ধৰ্ম সেয়াই। হজৰত মহম্মদেও আপোনাক মোক উপদেশ দিছে, কেৱল শ্ৰীমন্ত শংকৰদেৱে নহয়, প্ৰত্যেকজন ধৰ্মগুৰুৰে এটাই সিদ্ধান্ত, কি বাইবেল, কি কোৰাণ, কি ভাগৱত, প্ৰত্যেক ধৰ্মশাস্ত্ৰৰে এটাই উত্তৰ, এক দেৱ এক সেউ একত বিনে নাই কেও। এজনেই ঈশ্বৰ, সেইজনাকে সেৱা কৰা, সেইজনাৰ সেৱাৰ বাহিৰে জীৱৰ পৰম গতি নাই। এতিয়া আপুনি আচৰি ধৰ্ম মানে সৰ্বপ্ৰথম হজৰত মহম্মদে কোৱা কথাখিনিকে যদি চিন্তা কৰোঁ, এগৰাকী বুঢ়ী মাকে নিজৰ নাতিয়েকক লৈ গৈছে যে, বোপা মোৰ নাতিয়ে মিঠাই খাই বৰ ভাল পায়, কেনেকৈনো এৰুৱাব লাগে উপায়টো দিবানে? হজৰত মহম্মদে প্ৰকাশ কৰিলে যে, আই তুমি মোক যিটো উত্তৰ বিচাৰি আহিছা মোৰ কাষলৈ, এই উত্তৰটো মই তোমাক দিম, কিন্তু 1 মাহমান সময় মোক দিয়া। 1 মাহৰ পাছত যেতিয়া গ'ল, তেতিয়া হজৰত মহম্মদে সেই আইগৰাকীৰ সহিতে নাতি পোৱালিটোক, নাতি পোনাটোক মিঠাই খোৱা কেনেকৈ এৰিব সুন্দৰভাৱে বুজাই দিলে। কিন্তু আইতাকৰ জানিবলৈ বৰ মন গ'ল, তুমিনো আজি এমাহৰ আগত তোমাৰ ওচৰলৈ আহোঁতে কিয় নকলা? তেতিয়া হজৰত মহম্মদে উত্তৰ দিলে, আই কিনো ক'ম তোমাৰ আগত, তোমাৰ নাতিয়ে যি ধৰণে মিঠাই খাই বৰ ভাল পায়, ঠিক তেনেধৰণে
ময়ো প্ৰকৃততে মিঠাই খাই বৰ ভাল পাওঁ সেইকাৰণে মই যিহেতু মিঠাই খাই ভাল পাওঁ তোমাৰ নাতিক মই সেই কামটো নকৰিবলৈ কেনেকৈ উপদেশ দিম এতিয়া আমাৰ সমাজত সেইটোৱে চলি আছে যে আমি নিজে আচৰণ নকৰোঁ কোনোদিন ধৰ্ম কিন্তু আনে যদি ক'ৰবাত ভুল কৰে আমি এডোখৰ গেলাঘাট ভেনা মাখি পৰাৰ দৰে উবুৰি খাই পৰোঁ সেইটোৱে হ'ল মনুষ্য নামৰ জীৱৰ শ্ৰেষ্ঠ আপোনাৰ মোৰ অপৰাধ